हेलो गाइस मोर अन्य एटी ब्लगले आपलोक स्वागतम जानाइছো আৰু আজি এই ভিডিওটো স্টাर्ट কৰিছো টমটমৰ পৰাই আমি ইয়া পালোহি ফৰকাটিং ৰেলৱে ষ্টেচন আৰু আমাৰ ট্ৰেইনো আহি পাই গল আমি ইয়াতে বহি আমি এতিয়া ৰাওনা হৈছো গুৱাহাটীলৈ আমি চাওতে আমি গুৱাহাটী আহি পাই গলো গুৱাহাটী আহি পাই আমি কিবা এটা খাই আমি চাৰিজনী ওলাই আহিছো অকমান বজাৰ কৰিবলগীয়া আছিল বজাৰ বিচাৰতে আমি আহি পাই গলো গুৱাহাটী ৰেলৱে ষ্টেচন Kita Guwahati ঘুৰি ফুৰিছো পিলো আমি এটা দীঘলী পুখুৰীলৈ গৈ আছো বহুত বেছি দেৰি হৈছে আমাৰ বহুত দেৰি হৈছে গৈ আছো এওঁলোকক কোনে কোনে চিনি পাইছে বাৰু কমেণ্ট কৰি জনাবচোন দেই আৰু আমি দীঘলী পুখুৰী আহিছে যেতিয়া স্পাইৰেল পটেটো নোখোৱাকৈনো কেনেকৈ যাওঁ সেইবাবে আমি আটাইকেইজনীয়ে স্পাইৰেল পটেটো অৰ্ডাৰ দি দিলোঁ আর যদি টিকেট করে এই চৌকৰচা ইমান ডাঙৰ বিল্ডিং ডিজাইনত বনাইছে গাইস R0 বাৰবা নেপালৰ নহয় আমি নেপালৰ বুলি কৈ দিবা ল'বগে লাগিব ন ভয় লাগিলে আমাৰ মিনি ব্লগৰ গাইস ভগৱান মই কোন ফালৰ পৰা ঘূৰি আহোঁ